সেইকাৰণে মই লৈছোঁ। তাৰমানে আলু চাটত কি থাকে জানা, অনলি আলুটো দিব, উহোৱা আলু কাটি কিনে এইবিলাক মিক্স কৰি দিয়ে, কিন্তু ইমান ভাল নালাগে, এইটো ভাল লাগে। চ' গাইছ এতিয়া আমি খাওঁ, অলপ টেষ্ট কৰি আপোনালোকক ক'লোঁ কেনে লাগে। চ' গাইছ এতিয়া আমি মানে ইয়াতে অলপ পকোৰা ট্ৰাই কৰি চাওঁ। 10 টকা লৈছোঁ, বেছি লোৱা নাই। কেনেকুৱা চ' গাইছ এতিয়া মই টেষ্ট কৰি আছোঁ। আৰু মানে ভালেই, কিন্তু ঠাণ্ডা হৈছে। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। তো গাইছ আজি আমি গৈছোঁ কচুবাৰী মেলা চাব। কিহৰ মেলা কি মেলা মই একো গম নাপাওঁ, কিন্তু গৈছিলোঁ বহুত দিন আগতে, 6-7 বছৰমান আগত একবাৰ গৈছিলোঁ। এতিয়া কিহৰ মেলা হয়, কি পূজা হয়, মই সেইটো একচুৱেলি গম পোৱা নাই এতিয়ালৈকে। মানুহবিলাক যায়হে থাকে, ৰাতিপুৱা ভাগত ঠগি দিব যায়, আৰু এনেকুৱা টাইমতো যায় মানুহবিলাক ফুৰিবৰ কাৰণে। চ' এতিয়া গৈ চাওঁ, আজি সুধিব লাগিব যে কিহৰ পূজা এইটো, বা আজি গ'লে গম পাম, তাতে মন্দিৰত সোমালে গম পাম যে পূজাটো একচুৱেলি কিহৰ। চ' এতিয়া আমি গৈ আছোঁ। চ' এতিয়া একচুৱেলি ফটোগ্ৰাফীৰ কাৰণে বঢ়িয়া টাইম হৈ আছে, টাইমিংটো এতিয়া লাইট অলপ চলপ আছে, টাইমিংটো মানে বঢ়িয়া হৈ আছে। এতিয়া লাইটো আছে, এনেকুৱা নাই যে লাইট নাই। আৰু এইটো গল্ডেন আৱাৰ বুলি ক'ব পাৰি, এইবিলাক টাইমকে গল্ডেন টাইম, মানে ফটোগ্ৰাফীৰ কাৰণে এইবিলাক গল্ডেন টাইম। এতিয়া এটা DSLR হ'লে ধুনীয়া ফটো আহিলে হয়। ইয়াতে ৰখি আছে সিহঁতে, বল 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 বল। চ' গাইছ মানে এটা প্ৰব্লেম হৈ গ'ল, তাৰমানে আমি আহি পালোঁ বহুত দূৰলৈকে, এতিয়া 3-4 কিলোমিটাৰ আহিয়ে পালোঁ। তাৰমানে সিহঁতে কি হৈছে, গাড়ীৰ কাগজ মানে অনা নাই। আজি মানে গাড়ী ৱাছ কৰিছিলে, চ' ৱাছ কৰাৰ কাৰণে ডিকিৰ পৰা গোটেই কাগজ ওলাই ৰাখিছে, এতিয়া মানে ডকুমেণ্টছ এটাও নাই। এনেকুৱা 3-4জন এনেকুৱা গ্ৰুপ ছিষ্টেম গ'লে কিবা এটা ভাল লাগে। মানে আমি আজি স্কোৱাডে হ'ম, মানে আৰু এটা বাইক এড হ'ব। পিছফালে আছে NS, আগত আছে প্লেজাৰ, তাৰ মাজত মই। আৰু এটা বা কি আহে, বুলেট আহে নে গ্লেমাৰ আহে গম নাপাওঁ, পালচাৰো আহিব পাৰে, আহিব আৰু। আজি কিবা এটা ৰাইডাৰ ফিল লাগিছে আৰু, এনেকুৱা আহি মানে এটা গ্ৰুপত অহা যেন হৈছে না আজি। এনেতো মই চ'ল' ৰাইড কৰি থাকোঁ, মানে গাড়ীত দুও হৈ থাকে, কিন্তু মানে ৰাইডিং চ'ল', মানে আমি যে ৰাইড কৰোঁ তেতিয়াতো দুইজনেই ৰাইড কৰি থাকোঁ, মই আৰু তাই, আমি লগতে থাকোঁ। মানে আমাৰ বাইক তেনেকুৱাতো 2-3টা নাথাকে। আজি যেনিবা এটা গ্ৰুপ ছিষ্টেম হ'ল, স্কোৱাড হ'ল, আজি স্কোৱাড ৰাইড কৰি আছোঁ আমি। চ' গাইছ মই মানে অলপ স্পীডত গুচি আহিলোঁ। এতিয়া মানে মই ভাবিছোঁ ঢেকীপুৰা যিটো দলং আছে, তাতে গৈ কিনে মই মানে মোবাইলটো খুলিম হেলমেটৰ পৰা, নহ'লে মোৰ বিষাই আছে এতিয়া। আজি মানে বেছি ডিষ্টাৰ্ব দি আছে মোৰ মোবাইল, মানে হেলমেটে বহুত ডিষ্টাৰ্ব দি আছে। আজি মানে বাৰে বাৰে তলত আহি আছে, কিয় বা এনেকুৱা হৈছে মই ক'ব পৰা নাই। মাজে মাজেচোন ধুনীয়া টাইট হৈ থাকে, আজি আকৌ লুজ হৈ গ'ল, কি আৰু কৰিব পাৰিম, উপায় নাই। মানে হেলমেটটো অলপ তলত নামিলে কোনো প্ৰব্লেম নাছিলে, কিন্তু মানে মোৰ ভিউ ব্লক হৈ যায় যে, সেইটো কাৰণে প্ৰব্লেম হয়। মানে বহুত তলত নামি আহে, মানে পূৰা ভিউ ব্লক হৈ যায় মোৰ। তেতিয়া মাথাটো এনেকৈ দাঙিব লগা হয়, তেতিয়া দাঙিলে আৰু বাৰে বাৰে এনেকৈ দাঙি আৰু চলাই থাকিব নোৱাৰি। মোৰতো বাৰে বাৰে কিমান দাঙি থাকিম, কিমান মানে ঠিক কৰি থাকিম। চ' সেইকাৰণে মই অলপ স্পীডত গুচি আহিলোঁ। আহি মানে ইয়াতে অলপ ৰখিম, ৰখি হেলমেটটো মই খুলিম।
এইবিলাক কি ধোঁৱা এনে কুঁৱলীও ধোঁৱা চাওক কি ধুনীয়া যদি দেখাব পাৰিছোঁ জুই লগাই দিছে এইবিলাক বেহাৰ কিবা বেহাৰৰ খাৰ বনাব এইবিলাক মানে বেহাৰ ওলাই কিনে যিবিলাক মানে ৱেষ্টেজ ৰৈ গৈছে সেইবিলাক মানে জ্বলাই দিছে এইবিলাক মানে খাৰ হ'ব এইটো মানে খাৰ যে হ'ব এইটো সেই খেতিত দিয়া খাৰ কথা ক'লে মই মানুহ যে খাই খাৰ সেই খাৰৰ কথা কৈছোঁ মই তাৰমানে কি ধুনীয়া ভিউ চাব পাৰে এই আইলেণ্ডৰ যিটো নদী সেইটো এটাই নদী এইটো মানে এই নদীটোৱে আইলেণ্ডৰ যিটো মানে নদী সেইটো এইটোৱে এনেকৈ আহিছে তাৰমানে চ' ইয়াতে অলপ ৰখোঁ সিহঁতে অহালৈকে চ' গাইজ এতিয়া আমি আহি পাইছোঁ ইফালে কিন্তু এতিয়া বহুত আন্ধাৰ হৈ আছেতো সেইকাৰণে ইমান তেনেকুৱা একো কেপচাৰ হোৱা নাই চ' এতিয়া যাওঁ মেলা পিছফালে চ' গাইজ এইটো গেট এতিয়া এতিয়া কোৱালিটি বহুত ডাউন হৈ যায় মোৰ ৰাতি তথাপিও গেটটো ভালে উঠিছে চ' গাইজ ফাইনেলি এতিয়া ভিতৰত আহি পালোঁ চ' ইয়াতে অলপ পোহৰ আছে কিন্তু থাকিলেও ইমান ক্লিয়াৰিটি নাই ইয়াতে অলপ ক্লিয়াৰ আছে তো ইয়াতে অলপ মই এনেকৈ ৰখিলোঁ চ' এইবিলাক দোকানবিলাক বহিছে এইফালে চ' এইটো এডিয়া ষ্ট'ৰ ইয়াতে তাৰমানে মোবাইল কভাৰ আপোনাৰ ফটো লগাই বনাই দিব ইয়াতে যদি আপোনাক লাগে নিজৰ ফটো লগাই আপুনি বনাই ল'ব পাৰিব এইটো জেগাটো বঢ়িয়া বনাইছে মই আপোনালোকক কেমেৰা চুইচ কৰি দেখাই আছোঁ এই চাব পাৰে কি ধুনীয়া বনাইছে মাত্ৰ মানে মোৰ প্ৰব্লেম হৈ আছে কি ৰাতি অলপ নাইট মোডৰ অলপ প্ৰব্লেম হয় বাকী চাব পাৰে ফ'কাছ হোৱা নাই চাব পাৰে কি ধুনীয়া বনাইছে এইবিলাক চ' গাইজ সিহঁতে মানে ফুল চুল লৈ আছে পূজা দিব আমি আৰু তেনেকৈ পূজা দিয়াৰ ইচ্ছা নাই মানে এই পূজা চূজা দিলে অলপ মানে লঘোণ চঘোণ থাকিলে ভাল এই ৰাতিপুৱা আৰু তেনেকৈ খুৱাই গ'ল না ভাত তাত খাই আহিলোঁ সিহঁতে মানে একো খাই অহা নাই তাকেতো মোৰো এনেকুৱা হৈছে ময়ো মাছ খাই আহিছোঁ তো সেইকাৰণে আৰু ভাল নালাগে নহয় এনেকুৱা মন্দিৰত সোমাই যদি আমি মানে মাছ মাংস খাই কিনে যদি সোমাওঁ কিবা এটা বেয়া লাগে এতিয়া গাইজ এইটো চাওক কি ধুনীয়াকৈ লিখিছে আদৰিছোঁ এইটো আই থিংক মানে কি হ'ব আৰ্টিফিচিয়েল গ্ৰাছ হ'ব অৰিজিনেল গ্ৰাছটো নহয় যেন লাগিছে মোৰ এইটো মানে আৰ্টিফিচিয়েল হ'ব এইটো হয় কাৰ্পেটত তেনেকৈ আৰ্টিফিচিয়েলি গ্ৰাছ বনাই ধুনীয়া লাগিছে যিকোনো এইটো মেইন গেট তাতে পূজা দি আছে সকলোৱে তাতে ঠগি দি আছে ইয়াতে নাম হৈ আছে তো শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ জগন্নাথ থান সত্ৰ আগতে এবাৰ আহিছিলোঁ কিন্তু তেনেকৈ গম পোৱা নাছিলোঁ দেখি তেতিয়া সৰু আছিলোঁতো ইমান তেনেকৈ এইবিলাক লক্ষ্য কৰা নাছিলোঁ আৰু কি কি মাত্ৰ ঘূৰিব লাগে ঘূৰিছিলোঁ সেইটো আমি মন্দিৰৰ গেটৰ ওচৰত আছোঁ তাৰমানে এতিয়া তো তেনেকৈ চাব পাৰে তেনেকৈ আছোঁ আমি চ' এইফালে মেলা হৈ আছে এইফালে বহুত ডাঙৰ মেলা হৈ আছে মানুহ আছে মানে ডাঙৰ এৰিয়াটো বহুত ডাঙৰটো সেইকাৰণে তেনেকৈ মানে গম নাপায় হয়নে নহয় এৰিয়াটো বহুত ডাঙৰ সেইকাৰণে মানে ইমান কিবা হোৱা নাই এনেকুৱা লাগিছে যে মানুহ নাই পূৰা খালী খালী হৈ আছে কিন্তু মানে এৰিয়াটো বহুত ডাঙৰ এইফালে আহিব পাৰে এইফালে আছে অলপ সোমাই গৈছোঁ মই ভিতৰেদি দেখাই দি আছোঁ আপোনালোকক চাব পাৰে এই এৰিয়াটো বহুত খালী হৈ আছে কিন্তু মানে খালী হৈ থাকিলেও ইফালে মানুহ আছে আৰু সেইফালেও আছে অলপ অলপ কৈ আছে আৰু যেনেকৈ নহওক মানে এৰিয়াটো বহুত ডাঙৰ এৰিয়া লৈছে সেই ডাঙৰ এৰিয়া লোৱাৰ কাৰণে মানে কিছু মানুহ কম দেখা পায় চাব পাৰে এইফালেও আছে এনেকৈ পূৰা চাব পাৰে বহুত ডাঙৰ মেলাটো এতিয়া ৰোল যি লাগে আপোনালোকে পাব চ' এইফালে ফুল আছে ইয়াতে টেটু বনাই আছে কোনোবাই যদি টেটু বনাব বিচাৰে টেটু বনাব পাৰে এতিয়া কাপোৰো পোৱা যায় চ' ইয়াতে ফুলবিলাক আছে
কেমেৰা ভাল হ'লে আৰু ধুনীয়া হ'ল হয় দেখাত, কিন্তু এতিয়া তেনেকুৱা কোৱালিটি মই দিব পৰা নাই আপোনালোকক। যিখিনি বাৰু দিছোঁ, চ' কিবা এটা খাই টেষ্ট কৰিব লাগিব। ইয়াতে মূৰ্তি আছে সৰু সৰু, এইবিলাক 50, 60, 30, 20, 40, 100, 200 যিমান হয় দাম সুধি নাচাওঁ আৰু। এই এৰিয়াটো বহুত ডাঙৰ, মই আগতে কৈছিলোঁ আপোনালোকক, এতিয়া চাব পাৰে এইফালেও আছে, এইফালে আচাৰ, চানা মটৰ চব আছে, বাৰ্গাৰো পোৱা যায়। ইয়াতে সৰু ল'ৰা ছোৱালীৰ বাবে ইয়াতে উঠিব পাৰিব। ইয়াতে এটা সৰু মীনা বজাৰ। এতিয়া আমাৰ বয়স 4 বছৰ 5 বছৰমান হ'লে উঠিব পাৰিলোঁ হয়, এতিয়া যিহেতু আমি ডাঙৰ হ'লোঁ, বুঢ়া হৈ গ'লোঁ আমি এতিয়া, এইবিলাকৰ কাৰণে আমি বুঢ়া। চ' এৰিয়াটো বহুত ডাঙৰ। একচুৱেলি মই এনেকুৱা জেগাত বহি খোৱাতকৈ এনেকুৱা মানে ৰোড চাইড খাব বহুত ভাল পাওঁ মই, ষ্ট্ৰীট ফুড খাই বহুত ভাল পাওঁ মই। চ' এৰিয়াটো বহুত ডাঙৰ। এইফালেও আছে বাৰ্গাৰ, পকৰা, বাদাম, কাঁচা বাদাম, পাকা বাদাম চব আছে। চ' গাইছ, এতিয়া আমি মানে ইয়াতে অলপ পকৰা ট্ৰাই কৰি চাওঁ। 10 টকা লৈছোঁ, বেছি লোৱা নাই। চ' টেষ্ট কৰি চাওঁ কেনেকুৱা হয়, পিছত আকৌ বাৰ্গাৰ কিবা কিবি খাম আৰু বাৰু। এতিয়া এনেই অলপ টেষ্ট কৰিব আহিছোঁ। অঁ দি দিয়ক, দি দিয়ক। কোনটো লাগে? টেঙাটো দিয়ক। চ' এতিয়া এইবিলাক ব্ৰেড পকৰা, চ' এইটো আহিছে আমাৰ চাটনি। টেষ্ট কৰ। কেনেকুৱা? দিয়া মোৰ লগত। চ' গাইছ, এতিয়া মই টেষ্ট কৰি আছোঁ। ভাল মানে ভালেই, কিন্তু ঠাণ্ডা হৈছে অলপ। পিছৰ পৰা দিবচোন। অলপ ঠাণ্ডা হৈছে। ঠিক আছে সোৱাদটো।